আমাৰ অসমীয়া মানুহৰ বাবে বিহু আমাৰ এটা জাতীয় উৎসৱ। মেজি আমি কিয় জ্বলাওঁ? কাৰণ জুইৰ বা অগ্নিয়ে অমংগল বা আন্ধাৰক ধুই যাওঁ। মেজি জ্বলোৱাৰ পৰিৱৰ্তে কাৰোবাৰ ঘৰ, কাৰোবাৰ বিল্ডিং, কাৰোবাৰ অফিচ, এইটো বিহুৰ মানসিকতা নহয়, এইটো হিংসাৰ মানসিকতা, এইটো ঘৃণাৰ মানসিকতা। অসমীয়াই বহাগ বিহুৰ দিনা, মাঘ বিহুৰ দিনা, কাতি বিহুৰ দিনা কাকো হিংসা নকৰে। আমি এটাই কামনা কৰোঁ যে সকলো পৰিয়ালৰ পৰা মেজিৰ জুয়ে অমংগল আঁতৰাই লৈ যাওক। মেজিৰ জুয়ে প্ৰতিগৰাকী মানুহৰ পৰা দুখ আঁতৰাই লৈ যাওক আৰু মেজিৰ জুয়ে সকলোৰে ঘৰ, সংসাৰ, পৰিয়াল উজ্বলাই তোলক। মেজিৰ জুইৰ উদ্দেশ্য ঋণাত্মক নহয়। মেজিৰ অগ্নিৰ যিটো অৰ্থ সেইটো হ'ল ইতিবাচক। আন্ধাৰ বিনাশী, পোহৰৰ জয়। কিন্তু তেওঁলোকে সেইটোকে বুজি নাপায়। অসমীয়া ভাষা সংস্কৃতিৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই। এইটোকে তেওঁলোকে আজি বাজপেয়ী ভৱন জ্বলোৱাৰ ফটো এটা দি টুইট কৰিছে। আমি পদক্ষেপ নলওঁ। মানুহে নিজে বুজি পাইছে যে কংগ্ৰেছ দলটোৱে মাঘ বিহুৰ, ভোগালীৰ, উৰুকা একো বুজি নাপায়। তেওঁলোকে খালি মিয়াক বুজি পায়। সিহঁতে কম দামৰ পৰা ধান কিনিহে এইটোতো কৰিব নোৱাৰে। আমিতো ২৬০০ টকা দি আছো। নহয় ছাৰ, এতিয়া কাৰ্বি আংলঙত বহুত কম দামে ৰেট চলি আছে। আচ্ছা, যদি তেনেকুৱা আছে মই কালিয়ে অফিচাৰ পঠাম। কাৰ্বি আংলঙৰ ৰাইজে এটা কথা বুজিব লাগে যে চৰকাৰে ২৬৭০ টকাত ধান কিনি আছে। মই আজি DCSPক চবত কম, কোনোবাই যদি মাজৰ মানুহে ধান কিনি আছে আমি এৰেষ্ট কৰিব লাগিব। এটা মিল কাৰ্বি আংলং কাউন্সিলেও বনাব পাৰে ৰাজহুৱা কৰি, প্ৰত্যেক ৫টা সমষ্টিত 5টা মিল। মই কথা পাতি লওঁ বাৰু। স্যার মেজুং আৰু লাংকাইজান স্যার, মেজুং আৰু লাংকাইজান অঞ্চলত স্যার ৩০খনকৈ গাঁও অধিক আছে স্যার। আজিলৈকে মানে কাৰেণ্টৰ পোহৰ আজিলৈকে দেখা নাই স্যার। মোক আজি আপুনি কৈছে, মই এতিয়া লিষ্টখন লৈ লওঁ। ডিফু বিধানসভা অঞ্চলৰ হয় স্যার। মই উইদিন এ 1 month কাম ষ্টাৰ্ট কৰিম। আজি আপুনি মোক লিষ্টখন বনাই তুলিৰাম ৰঙাঙক আজি দি দিব, মই লগে লগে ষ্টাৰ্ট কৰিম। सर पीटीआई के लिए आज बिहू का उत्सव है, तो आप क्या मैसेज देना? आज असम वासियों का ओर से मैं पूरे देशवासियों को बिहू का शुभेच्छा देता हूं। ये हमारे माघ बिहू है, मकर संक्रांति है। असम के लिए आज बहुत ही पावन दिन है। मैं पूरा देशवासियों को भोगाली बिहू का, माघ बिहू का शुभकामना देता हूँ। सर, जो बगरुम्बा डांस होने वाला है, सतर्क मोदी जी आने वाले हैं, तो उनके बारे में क्या बोलना चाहेंगे? हमारे असम का एक ट्राइबल समूह है जिसका नाम बोडो है। बहुत बड़ा जनगोष्ठी है। ये बोडो का जो डांस है इसको बागरुम्बा बोलते हैं। 17 को प्रधानमंत्री जी आएगा। 10,000 से ज्यादा युवाओं ने ये बागरुम्बा डांस का एक सामूहिक प्रदर्शन करेगा। सर, कल में देखा गया कि जो महागठबंधन एक बना है, जो एपीएसएलसी और कांग्रेस सबको लेके, तो इससे आपका देखिए, एपीएसएलसी या कांग्रेस का कोई एजेंडा नहीं है और ये लोग घृणा चाहते हैं। हम लोग प्रेम और मोहब्बत चाहते हैं। तो इसीलिए आपने देखा होगा अभी सारे गांव का माँ लोग ही है। कितना हमको प्यार करते हैं आप लोग तो खुद ही देखा है। चुनाव का परिणाम तो उसी से आपको पता चल जाना चाहिए। 126 रहेगा सर। 22 तो हम नहीं जीतेगा, 160 सीट में हम लोग प्रयास करेगा। आप लोग जितना जिताएगा उतना जीतेगा। কিমান আছেতো নাজানো। 2027 চনত জনগোষ্ঠী হিচাপত চেঞ্চাছ হ'ব। যেনেকে মই নাথ, এইবাৰ চেঞ্চাছত মই নাথ লিখিম। এইবাৰ চেঞ্চাছত মই নিজক চুতীয়া বুলি লিখিম, আহোম বুলি লিখিম। 27 চনৰ চেঞ্চাছৰ পিছত আমি গম পাম অসমত কোন জনগোষ্ঠীৰ কিমান মানুহ আছে। ইমান ডাঙৰ এটা সংগ্ৰাম চলি আছে স্যাৰ। মোৰ লগত আলোচনা চলি আছে। অৰবিন্দ নাথৰ লগত মই যোগাযোগত আছো। কেইদিনমান আগতেতো শ্বহীদ মনবৰ নাথৰ
শ্বহীদ স্তম্ভও উদ্বোধন কৰিলোঁ। নাথ সম্প্ৰদায়ৰ মানুহৰ লগত মোৰ বহুতে ভাল সম্পৰ্ক, আমি কথা বতৰা পাতি থাকোঁ, দুই এদিনতে মই মাতিমো তেওঁলোক। স্যার কার্বি আংলঙত যথেষ্টখিনি ৱেব পৰ্টেল বেছিকৈ গঢ়লৈ উঠিছে কাঠফুলাৰ দৰে আৰু ইয়াত যিহেতু কোনো ধৰণৰ ক্ৰাইটেৰিয়া এই পৰ্যন্ত লোৱা নাই বা চৰকাৰখনে কিবা এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব ভাৰত চৰকাৰে পৰ্টেলৰ ওপৰত ৰেগুলেশ্যন এখন আনিব, কাম চলি আছে, তাৰ পিছত এই বিষয়টো আমি এটা ঠিক কৰিব পাৰিম। স্যাৰ আৰু অসমৰ বিভিন্ন জিলাত সেইটো মই নাজানো, মই বুজি ল'ম এতিয়া। কাৰ্বি আংলঙৰ নিয়মটো আমাতকৈ বেলেগটো, মই বুজি ল'ম এতিয়া। স্যাৰ কাৰণ আমাৰ কাৰ্বি আংলঙৰ নিয়ম কানুনখিনি অলপ আমাৰ বেলেগ ষ্টেটতকৈ বেলেগ হৈ থাকেতো। লাষ্ট এটা প্ৰশ্ন সুধো, পশ্চিম কাৰ্বি আংলঙত আজিলৈকে কোনো ছায়েন্স ষ্ট্ৰীম নাই, জনজাতীয় লোক ইমান আছে, তাত এখন জিলা হয়, যে আজিলৈকে অসম চৰকাৰে আমাৰ কলেজৰ কনষ্ট্ৰাকশ্যন হৈ গ'ল, তাতে ছায়েন্স থাকিব। ফেব্ৰুৱাৰী মাহত ৰণোজ পেগু আহি তাক উদ্বোধন কৰিব। কলেজ অলৰেডি বিল্ডিং কমপ্লিট। হাই ছেকেণ্ডেৰীবিলাকতো ফিডাৰ কলেজ আমি বনাব লাগিব। স্যাৰ অসমৰ বিভিন্ন জিলাত ইলিগেল মাইনিং কেইটা বন্ধ কৰা হৈছে, কিন্তু ইয়াত কাৰ্বি আংলঙত চত কাৰ্বি আংলঙৰ কথা বতৰাত আমি নিজে বৰ বেছি নোসোমাওঁ, কাৰণ ইয়াতে আপোনালোকক অটনমি দিয়া আছে। গতিকে আপোনালোকে যদি কমপ্লেইন দিয়ে মই হাত দিব পাৰিম, কিন্তু কমপ্লেইন নিদিলে অসম চৰকাৰে নিজে নিজে কাৰ্বি আংলঙৰ মাজত সোমাই গ'লে মানুহে আকৌ আমাকে ধৰিব যে আমি 6 শিডিউলটো বেয়া কৰি আছো। সেইকাৰণে কোনোবাই যদি মোক কমপ্লেইন দিয়ে যে অমুক জেগাত মাইনিং হৈ আছে, মই ডেফিনেটলি একশ্যন ল'ম, কিন্তু কমপ্লেইনটো কাৰ্বি আংলঙৰ পৰা হ'ব লাগিব। হ'ব চব